হে গাইজ, আজি এটা নতুন ব্লগ লৈ আপোনাক স্বাগতম জনালো। আজি ব্লগটো হ'ল আমাৰ জৈগিকপাখন এতিয়া ইমান ধুনীয়াই ৰাস্তা ঘাট চব কিছু ইমান ধুনীয়াই বনাইছে, বহুতে ভাল লাগে আৰু সেইটো অকমান মানে তুফান দি আছিলে, ঘৰত থকাতে তুফান দি আছিলে। তো ভাইটি বলে ক'লে ব'লা ফিনে ঘূৰি আহো। কৈছো তেনেকে আমি দুয়োজনে এই তুফানৰ মাজেদি বতৰবিলাক আপোনালোকে দেখক ইমান কলা হৈ গৈছে। এই তুফানৰ মাজেদি দুজনে বাইক লৈ পিনে ঘূৰিব আহিলো। আপোনালোকে দেখক ৰাস্তা ঘাটটো, আৰু নতুন চাই এটা ব্ৰিজ বনাই আছে জৈগিকপাৰ পৰা গোৱালপাৰা যোৱালৈকে। সেইটো আপোনালোকক দেখাম, আগলৈ দেখি থাকক। ইয়াতে দেখক কিমান বতাহ মাৰি আছে। ভাইটি তাত যাই থিয় হৈ দেখি আছে নাজাৰাবোৰ। আৰু আপোনালোকে এইটো ব্ৰিজ নতুন চাই ব্ৰিজটো বনাই আছে ইয়াৰ পৰা গোৱালপাৰা যোৱালৈকে। বাকী আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পিনে যদি আপোনালোকক ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব।